পবিত্র হোক। তোমার বৃন্দাবন কৃষ্ণ মধুয়া তোমার মোহনী কথা শুনি আমি যে বললৈ গৈছিলো কষ্ট সংযোগ কৰিবলৈ আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড অবিৰাম গতিৰ ধুমুহা আৰু সেই অৱস্থাত তুমি মোৰ সতে আছিলা মই তোমাৰ এই সৰলতা বিশালতাই মোৰ অতিকে প্ৰিয় ব'লা কথা
গাহস্থ জীৱনত কৰ্তব্য থাকিলেও যিজনে একচিত্ত মনে হৰিক আৰাধনা কৰে সেইজনৰ অন্তৰত সদায় ভক্তিয়ে স্থান পায়।